নমস্কাৰ, বৰদৈচিলা আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আমি আজি নতুন এটা ৰেচিপি আৰম্ভ কৰোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ইয়াতে আমি গেছটো অন কৰি ল'ম। বহাই দিলোঁ। ইয়াতে লৈছোঁ কাঠণ্ড ফুল, ইয়াতে এটা বাতি লৈছোঁ, ইয়াতে দিম বেচন, প্ৰয়োজন অনুসৰি নিমখ, প্ৰয়োজন অনুসৰি হালধি, জলকীয়াৰ গুড়ি অলপ, জিৰাৰ গুড়ি অলপ, ইয়াতে আমি প্ৰয়োজন অনুসৰি পানী দিম। আমাৰ কেৰাহীখন গৰম হৈ গ'ল। এতিয়া দিম ৰিফাইন, ভিডিঅ'টো শেষলৈ চাই থাকিব। আমি আজি বনাম কাঠণ্ড ফুলৰ পকৰি। এয়া কাঠণ্ড ফুলৰ পকৰি। আমাৰ ইয়াতে তেল গৰম হৈ গ'ল। আপোনালোকে যদি কাঠণ্ড ফুলৰ পকৰি খাই পাইছে জনাবচোন কমেণ্ট কৰি। জুইটো অলপ কমাই ল'ব। ভিডিঅ'টো চাই কেনেকৈ বনাব। আমাৰ পকৰিকেইটা ৰঙা হৈ আহিছে। এতিয়া দিম।
এয়া আমাৰ কাঠণ্ড ফুলৰ পকৰি। আমাৰ কাঠণ্ড ফুলৰ পকৰি ৰেডি হৈ গ'ল। গেছটো অফ কৰি দিম। এয়া চাওক কাঠণ্ড ফুলৰ পকৰি। আপোনালোকৰ ঘৰত বনাই চাবচোন কেনেকুৱা লাগে আমাক জনাব খাই চাই। আৰু যদিহে ভিডিঅ'টো শেষলৈ চালে চোৱাৰ কাৰণে ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।